কাইলৈ অৰ্থাৎ 1 মে'ত 24 ঘণ্টীয়া চকা বন্ধ আহ্বান কৰিছে। কাইলৈ মাহৰ প্ৰথম দিন আৰু প্ৰথমটো সোমবাৰ। কাইলৈ কোনে আৰু কিয় এই বন্ধ ঘোষণা কৰিছে, কেতিয়াৰ পৰা কেতিয়া বন্ধ থাকিব জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। তাৰ আগতে আপোনাক এটা অনুৰোধ, যদি লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইউটিউবত হ'লে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' মিছ নকৰে। বন্ধুসকল, 1 মে'ত সদৌ অসম মটৰ শ্ৰমিক সন্থাই 24 ঘণ্টীয়া চকা বন্ধৰ আহ্বান কৰিছে। সদৌ অসম মটৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীত এই বন্ধৰ আহ্বান কৰিছে। কাইলৈ ৰাস্তাত বাণিজ্যিক বাহনসমূহ চলাচল নকৰিব। সোমবাৰে ৰাতিপুৱা 5 বজাৰ পৰা মঙলবাৰে ৰাতিপুৱা 5 বজালৈ বাণিজ্যিক বাহনসমূহৰ চলাচল বন্ধ থাকিব। সদৌ অসম মটৰ চালক সন্থাই মটৰ চালকসকলে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ সমাধান বিচাৰি এই বন্ধৰ আহ্বান দিছে। এতিয়া আহোঁ তেওঁলোকৰ দাবীসমূহ কি কি। দাবীসমূহৰ ভিতৰত আছে মটৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক আঁচনিসমূহৰ তাৎক্ষণিক ৰূপায়ণ কৰা আৰু চৰকাৰী খৰচত চৰকাৰী মাটিত শ্ৰমিক ভৱন স্থাপন কৰা। লগতে মটৰ ভেহিকুল আইন 1988 সংশোধন কৰা আৰু শ্ৰমিকসকলৰ বিৰুদ্ধে যোৱা আইনবোৰ বাদ দিবলৈ দাবী জনাইছে। মটৰ কৰ্মীসকলৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ বন্ধ কৰাৰ লগতে অবৈধ কাউণ্টাৰৰ নামত ধন দাবী বন্ধ কৰাৰো সদৌ অসম মটৰ শ্ৰমিক যৌথ মঞ্চই দাবী কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম মটৰ শ্ৰমিক সন্থাই কাইলৈ 24 ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে। এই 24 ঘণ্টাৰ সময়ত বাণিজ্যিক বাহনসমূহৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ সদৌ অসম মটৰ শ্ৰমিক সন্থাই বাণিজ্যিক বাহনৰ মালিকসকলক আহ্বান জনাইছে। আমি দেখা পাওঁ যে মটৰ শ্ৰমিকসকলৰ ওপৰত বিভিন্ন অত্যাচাৰ চলে। ইয়াৰ ভিতৰত অন্যতম হ'ল আৰক্ষীয়ে মটৰ শ্ৰমিকসকলৰ ওপৰত বিভিন্ন সময় অত্যাচাৰৰ আমি খবৰ নিউজ যোগে পাই থাকোঁ। কেতিয়াবা সাধাৰণ মানুহেও মটৰ শ্ৰমিকসকলৰ ওপৰত মটৰ কৰ্মীসকলৰ ওপৰত অত্যাচাৰ কৰে। সিদিনাখন দেখিলোঁ এখন লং ট্ৰিপৰ ট্ৰাকৰ পৰা ড্ৰাইভাৰ হেণ্ডিমেনক নমাই মানুহে মাৰপিট কৰি আছে, আৰু এয়া অতি জঘন্য অপৰাধ। আৰু এই অপৰাধ বন্ধ কৰিবলৈ সদৌ অসম মটৰ শ্ৰমিক সন্থাই দাবী জনাইছে। তেওঁলোকক সুৰক্ষা দিবলৈ তেওঁলোকে দাবী জনাইছে। তেওঁলোকৰ কাৰণে শ্ৰমিক ভৱন নিৰ্মাণ কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। শ্ৰমিকসকলৰ বিৰুদ্ধে বহুতো আইন আছে, সেই আইনসমূহ বাদ দিবলৈ তেওঁলোকে দাবী জনাইছে। মটৰ কৰ্মীসকলৰ ওপৰত আৰক্ষীৰ যি অত্যাচাৰ, সেই অত্যাচাৰ বন্ধ কৰিবলৈ তেওঁলোকে দাবী জনাইছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু ইউটিউবত হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ফেচবুকত হ'লে পেজখন ফ'ল' কৰি ৰাখক। ধন্যবাদ।